আপুনি বাৰু গুটখা পান মছলা খায় নেকি বা জৰ্দা পান বা তামোল বা এনেকুৱা ধৰণৰ বস্তু আপুনিও সেৱন কৰে নেকি যদি কৰে কিয় কৰে গুটখা বা পান তামোলেতো আমাৰ শৰীৰত কোনো ধৰণৰ ভিটামিন মিনাৰেলছ বা প্ৰটিন নিদিয়ে গুটখা তামোল খালেতো আমি কোনো ধৰণৰ শক্তি নাপাওঁ গুটখা তামোল খালে বা পান মছলা খালে যিটো পিক ওলাই আমি সেইটো গিলি নথওঁ আমি সেইটো কি কৰোঁ বাৰু পিকাই দিওঁ ক'ত পিকাওঁ ৰাস্তাই ঘাটে নতুন দেৱালত কেতিয়াবা কাৰোবাৰ গাড়ীৰ ওপৰত আচলতে আমি গুটখা খাওঁ অকল এটা কামৰ বাবে সেইটো হ'ল পিকাবৰ কাৰণে আৰু আমি আমাৰ পিকেদি বিভিন্ন ধৰণৰ আৰ্ট বনাই পেলাই ভাল পাওঁ এবষ্ট্ৰেক্ট আৰ্ট আচলতে এই গুটখা বা পান মছলাৰ আৱিষ্কাৰেই হৈছিলে এটা কাৰণত সেইটো হ'ল এবষ্ট্ৰেক্ট আৰ্ট বনাব এই যে নতুন যিখন দলং আছে ব্ৰহ্মপুত্ৰৰ ওপৰত কুমাৰ ভাস্কৰ বৰ্মাৰ সেতু সেই দলংখন যেতিয়া উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে তাৰে পিছদিনাখন গৈ পেলাই নিউজ চেনেলবোৰে দেখাই আছে যে বিভিন্ন জেগাত বিভিন্নজনে পিকাইছে বিভিন্ন জেগাত বিভিন্ন ধৰণৰ পিকৰ দাগ আৰু গৈ পেলাই বহুত কেইজনমান মুধাবোতা সাংবাদিকে একদম পুৰা মৰেল লেকচাৰ দি আছে যে মানুহৰ অকণমানো কাণ্ড জ্ঞান নাই অকণমান লাজ নাই আচলতে ইয়াত মৰেল শিক্ষা দিব লগা মই ভাবোঁ একো নাই তেওঁলোকৰ কৰণীয়খিনিহে কৰিছে এতিয়া পান তামোলৰ পিক যিটো ওলায় গুটখাৰ পৰা পিক যিটো আমি এইটো গিলি থ'ব নোৱাৰোঁ কাৰণ গিলি থ'লে বিভিন্ন ধৰণৰ বেমাৰ হ'ব পেটত আলচাৰ হ'ব গেষ্ট্ৰিক হ'ব লিভাৰ বেয়া হ'ব কিডনী বেয়া হ'ব হাৰ্ট বেয়া হ'ব আৰু যাৰ ফলত আৰু এনেকুৱা এদিন পৰিস্থিতি হ'ব যাৰ ফলত আমি ফুচ ওপৰলৈকে গুচি যাম এতিয়া স্বৰ্গপুৰীতো কোনো যাব নিবিচাৰে এতিয়া চৰকাৰে যিহেতু গুটখা তামোল এইবোৰ বিক্ৰী কৰিব দি আছে এইবোৰৰ পৰা চৰকাৰে টেক্স পায় টেক্স পোৱাৰ পিছত ধৰক চৰকাৰী কৰ্মচাৰীসকলক দৰমহা দিব পাৰে বা বেলেগ বিভিন্ন কামত চৰকাৰী কামত ইয়াৰে টেক্সৰ পৰা উঠা পইচাখিনি ইনভেষ্ট কৰা যায় চ' সেইটো কাৰণে চৰকাৰে যিসকলে গুটখা খায় আমি যিসকলে গুটখা খাওঁ আমি তাৰমানে চৰকাৰক ইনডাইৰেক্টলি নহয় ডাইৰেক্টলি হেল্প কৰি আছোঁ টু হেল্প দ'জ হু আৰ নট কনজিউমিং গুটখাজ অলপ কনফিউজিং হ'ব পাৰে বাট ভাবি চালে বুজি পাব মই কি ক'ব বিচাৰিছোঁ চ' সেইটো কাৰণে এই যিবোৰ মানে নীতি শিক্ষা দিয়ে যিবোৰ মানে মৰেল শিক্ষা দিয়ে যে ইয়াত নিবিকাব তাত নিবিকাব ইয়াত পিকোৱাটো ভাল হোৱা এইবোৰ একদম মিথ্যাচাৰী কথা আচলতে এইবোৰ আচলতে জাষ্ট ভিউজ পোৱাৰ কাৰণে কিছুমান কৰা কথা হয় গুটখাটোৰ আৱিষ্কাৰেই হৈছে পিকাবৰ কাৰণে গুটখাটোৰ আৱিষ্কাৰেই হৈছে মডাৰ্ণ আৰ্ট বনাবৰ কাৰণে আৰু তাৰে কাৰণে এটা স্পেচিয়েল ৱৰ্ড মই কইন কৰিছিলোঁ পিকচাৰী গেং যিসকলে এনেকৈ পিকাই দিয়ে তেওঁলোকক মই পিকচাৰী গেঙৰ সদস্য বুলি কওঁ আৰু পিকচাৰী গেং নহ'লে নহ'ব এটা চাওক নতুন দলং এখন হ'ল তাতে মানুহে পিকালে পিকৰ লগে সেইখন চাফা কৰিব লাগিব চাফা কৰাৰ লগে লগে আমি চৰকাৰে সেইটোৰ কাৰণে টেণ্ডাৰ উলিয়াব লাগিব কোনোবা পাৰ্টি এটা টেণ্ডাৰ পাব পোৱাৰ পিছত তাতে কিমানজন মানুহ তাতে এংগেজ হ'ব কিমানৰ কি বুলি কয় জীৱিকা তাৰ লগত জড়িত হৈ আছে আচলতে এই পিকচাৰীবোৰ এজন দেশভক্ত তেওঁলোকক মই ভাবোঁ সকলোকে ভাৰতৰত্ন দিব লাগে আৰু যিসকলে এই পিকচাৰী গেঙৰ বিৰুদ্ধে অভিযান চলাই পেলাই ভিডিঅ' কৰি পেলাই নিউজ কৰে তেওঁলোকক শাস্তি দিব লাগে কি ভাবে আপোনালোকে কমেণ্টত জনাবচোন